নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বিহুত যি ভিডিঅ' দিম বুলি ভাবিলোঁ আৰু ভিডিঅ' এডিটিঙো কৰিব নোৱাৰিলোঁ আৰু ভিডিঅ' তেনেকৈ বনোৱাও নহ'ল। আচলতে বতৰটো বহুত বেয়া হৈছিলে আৰু গা চাবোৰ ইমান ভাল হৈ থকা নাছিলে। তো এতিয়া ভাবিছোঁ আৰু মানে কেইটামান ভিডিঅ' ক্লিপ এনেকৈ কৰি ৰাখিছিলোঁ, তাকে এডিটিং কৰি দি দিওঁ বুলি ভাবিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। শেষত জনাব নাপাহৰিব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আচলতে এইকেইটা ভিডিঅ' ক্লিপ গৰু বিহুৰ দিনাখনিয়ে আছিলে। আমি ৰাতিপুৱা চাহ এটা খাই বৈ আজৰি হৈ পিনে মই জেতুকা পিছত লাগি গ'লোঁ আৰু বতৰটো বহুত বেছি বেয়া আছিলে। আচলতে মানে বৰষুণ দি আছিলে সেইখন সময়ত, সেইবাবে ক'লৈকো ওলাই যাবও পৰা নাই যিহেতু, সেইকাৰণে ভাবিলোঁ যে জেতুকাখিনিকে পিচি লওঁ আৰু মানে লগাম ৰাতিলৈ আৰু তাৰপৰা পিচি আছোঁ আৰু পতাখন খুব বেছি ঠেক হৈছিলে। আচলতে পিচিবলৈ বহুত দিগদাৰ হৈছিলে। তেনেকৈ হ'লেও যেনে তেনে পিচি মেলি অকণমান ল'লোঁ আৰু মানে আৰু ইয়াত দেখিছেনে মোৰ হাতত পিচি থাকোঁতে মানে ৰং লাগি গ'ল। মই তাকে দেখুৱাই আছিলোঁ আৰু এইখিনি কি ধৰিব পাৰিছেনে? এয়া হৈছে আমলৈ পৰুৱাটো। আমি আমলৈ পৰুৱা বুলি কওঁ মানে, আপোনালোকে কি বুলি কয় নাজানো আৰু। এইখিনি চাওক, কিন্তু এইখিনি পাখি লগা, মই পাখি লগা আমলৈ পৰুৱা দেখা নাই, আজি দেখিছোঁ প্ৰথম আচলতে। আৰু সেই টোপখিনি বাচি আছোঁ আৰু মানে যিহেতু এইখিনি পৰুৱা টোপৰ ভাজি গৰু বিহুৰ দিনা ৰাতিলৈ খাব লাগে, এইটো নিয়ম হয়। সেইবাবে আমিও অকণমান হ'লেও আনি এনেকৈ বাচিছোঁ আৰু আমলৈ পৰুৱা বাচি আছোঁ আৰু বৰষুণ আহিলে আকৌ এতিয়া এইখিনি খাওঁ। বাচিছে এইখিনি পৰুৱাখিনি, পাখি লগা পৰুৱা একেবাৰে সবখিনি ডেট একো নহয়। মাটি পেলাইছোঁ কি হ'ল, ধুম ন কি চপাই থ'ম নহয়। আৰু আছে ইয়াত বাচিবলৈ, আৰু কেইটামান আছে বাচিবলৈ। পানীটো পৰি গৈছে। এইখিনি বাচিলোঁ আৰু বাচিলোঁ। এইফালে জেতুকা পিচা হৈ গ'ল। ইমানকণে পিচিলোঁ আৰু বেছি পিচি নাথাকিলোঁ। দুটা মানুহ যিহেতু বেছিকৈ দৰকাৰো নাই ইমানকৈ আৰু মানে দুটা কাৰণে হৈ যাব। আৰু এইফালে পৰুৱাটো বচা হৈ গ'ল। পৰুৱাখিনিয়ে বেছি ওলালে টোপখিনিতকৈ, এইখিনি খুব কম ওলালে মানে একো নহয়, চলি যাব হ'লেও। আৰু এতিয়া জলদি বনাই লওঁ। ৰাতিপুৱাৰ পৰা ভাত খোৱাই নাই যিহেতু, এতিয়া ৰাতি একেবাৰে খাব লাগিব। পটাপট বনাই লওঁ। কেৰাহী পাতি ল'লোঁ আৰু এতিয়া প্ৰথমতে
পৰুৱা টোপখিনিকে ভাজি লওঁ আৰু ভালকৈ। পৰুৱা টোপৰ ভাজি বনাই হৈ গ'ল। খাবলৈ একদম ইমান বেছি ভাল লাগে, কি ক'ম আৰু, মোক খাওঁ খাওঁই লাগি গৈছে একদম দেখি। বহুত বেছি খাব ভাল হৈছিলে। জ্বলা সৰহকৈ দিব লাগে আৰু পিঁয়াজো সৰহকৈ দিব লাগে। খাব বহুত ধুনীয়া লাগে। যদি আপোনালোকে নাই খোৱা, খাই চাব। এইফালে মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এইফালে বিলাহী বনাই আছোঁ, বিলাহীৰ লগত মাছ। হৈ গ'ল সকলোবোৰ ৰেডি। তো কি বনালোঁ দেখাই দিওঁ আপোনালোককো আৰু। এইফালে হৈছে ভাত, জলকীয়া আৰু মাছ, ফ্ৰাই কৰা মাছ, আৰু এইফালে পৰুৱা টোপৰ ভাজি। এইফালে আছে মাছৰ লগত বিলাহী, আৰু ইয়াত আছে মাটিমাহৰ আঞ্জা। সিমানেই আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হৈ লৈ ভাবিছোঁ জেতুকাখিনি লগাই লওঁ। এতিয়া লগাই আছোঁ আৰু লগাই হোৱাৰ পিছত শুই যাম। ৰাতিপুৱা সোনকালে উঠিব লাগিব।
আপোনালোকে যদি আজি প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেলটি চাইছে তেতিয়াহ'লে প্লিজ মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আপুনি লগাই দিয়ক। ৱাটখন লাগি আছে